ৰাতিপুৱাৰ এসাঁজ ভাত বনাব লৈছোঁ অদিতিৰ কাৰণে আৰু এই সাঁজ ভাত আচলতে মানে খুবেই প্ৰিয় সকলোৰে আৰু কমন হয়। এয়া লৈছোঁ মই জহা চাউল অকণমান ধুই লৈছোঁ, যিহেতু অদিতিৰ কাৰণে বনাম গতিকে চাউল কমকৈ লৈছোঁ আৰু এয়া পাচলি কাটি লৈছোঁ। পাচলিবোৰ প্ৰায় ঘৰুৱা পাচলি হয়, ভাতকেৰেলা, আলু, জিকা, ৰঙালাও গোটেইখিনি ধুনীয়াকৈ কাটি ধুই মেলি চাফা কৰি লৈছোঁ আৰু এয়া কুকাৰ এটাত বহাই দিম। আৰু এই সাঁজ ভাত মানে এতিয়া মই অদিতিক যে বনাই দি আছোঁ, এই সাঁজ ভাত খায়ে আমি আমাৰ পঢ়া দিনবোৰ পাৰ কৰিছোঁ। ৰাতিপুৱা যেতিয়া স্কুলত গৈছিলোঁ তেতিয়া মায়ে আমাক এই সাঁজ ভাত বনাই খুৱাইছিলে আৰু বহুত বেছি প্ৰিয় হয় আৰু ভালো লাগে খাবলৈ। ধুনীয়াকৈ কুকাৰটোত বহাই দিছোঁ, যিহেতু 2টা হুইচেল মাৰিলে হৈ যাব, গতিকে গোটেইখিনি পাচলি দি পেলাই এয়া মই পানী দি দিছোঁ জোখ কৰি পেলাই আৰু কুকাৰটোত ঢাকনি মাৰি বহাই দিছোঁ। বলুকা লাগিছে ধুনীয়া